গাইজ নিজান পৰিৱেশ এটাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চবেই গম পায় হয়তো মই যে পৰহিৰ দিনা এটা কেছ দিছিলোঁ উদয়ৰ ওপৰত। মোক পুলিচে ক'লে কি তুমি 24 ঘণ্টা টাইম দিয়া, তাৰপাছত আমি তোমাক কিবা এটা ৰিজাল্ট দি দিম। বাট আজি 2 দিন হৈ গ'ল গাইজ, একোৱেই কল কৰা নাই, আপডেট একো দিয়া নাই মানে। সেইবিলাক ভাবি ভাবি আজি শুই থাকোঁতে মোক মৰ্ণিং 4-5জন মানে ফোন কৰিহে মনটোত ফূৰ্তি অহা এটা কথা কৈ দিলে, ভাইটি তুমি পুলিচৰ ওপৰত নিৰ্ভৰ কৰি কোনো ফাইদা নাই বোলে। তেওঁলোকে পইচা খালেহে কিবা এটা কৰি দিয়ে, পইচা নাখালে একোৱেই কৰি নিদিয়ে। গম পালেও মানে পইচা নাখালে একোৱেই কৰিবলৈ ট্ৰাই নকৰে। পইচা ধৰাই দিয়াচোন বোলে, চব যিকোনো প্ৰকাৰে হ'লেও তোমাক মাৰ্ডাৰ কৰা ল'ৰাকেইজন উলিয়াই দিবই, কিন্তু পইচা দিয়া নাই যে তুমি, তোমাক হেল্প নকৰে মানে। কথাটো হয়ো পিছে নোহোৱা নহয়। তেওঁলোকে মোক ফোন কৰি কেনে কৈছে কি ভাইটি তোমাক যি যে মাৰিছিলে ধৰা পেলাই দিলোঁ আমি। মই কৈছোঁ ক'ত, কেনেকৈ? বাদ দিয়া বোলে সেইবিলাক, খালি তুমি এতিয়া আমাৰ ঘৰলৈ গুচি আহা, তোমাক আমি সিহঁতৰ সৈতে লগ কৰাই দিওঁ। মই লগে লগে শুই উঠি মুখখন ধুই কেনে বাইকখন ষ্টাৰ্ট কৰি কেনে লগ গৈছোঁ। গৈ কেনে পাইছোঁ মানে খুব বেছি সিহঁতৰ বয়স মানে 27-28 মান হ'ব আৰু। 5টা আছিলে শকত, খুব বেছি 27, 28, 26 সেনেকুৱা টাইপৰ হ'ব। নামবিলাক কৈ দিলে বেয়া হ'ব আৰু সিহঁতৰ ফটো ভিডিঅ' চব আছে, বাট সেইবিলাক মই ভাইৰেল কৰি নিদিওঁ, কাৰণ বেলেগে কৰিব পাৰে, বাট মই সেইবিলাক কৰিব নোৱাৰোঁ। কাৰণ তাহাঁতৰো এখন ঘৰ আছে, সিহঁতৰো এটা জীৱন আছে, সিহঁতৰ ঘৰতো মাক বায়েক ভনীয়েক বাপেক চব আছে। যদি মই সিহঁতক ভাইৰেল কৰি দিওঁ, সিহঁতৰ ঘৰখনে সমাজত কিমান লাজ পাব, চব কথা ভাবি চিন্তি কেনে মই মানে সেইবিলাক কাম কৰিব নোৱাৰোঁ। বেলেগে কিবা কৰিব পাৰে, বাট মোৰ মনটো সেনেকুৱা নহয় মানে। বেলেগে মোক হয়তো মাৰ্ডাৰ কৰিব পাৰে, কিবা পইচা পাৰ্চ চব কাঢ়ি নিব পাৰে, বাট মই খালি কাকো সেইবিলাক কৰিব নোৱাৰোঁ। সিহঁতে মোক মাৰিছে হয়, ফোন পইচা চব নিছে হয়, বাট মই সিহঁতক বহুত সন্মানত কৈছোঁ, দাদা আপোনালোকে এইবিলাক কিয় কৰিলে, কওকচোন কিয় কৰিলে? ভাইটি বোলে আমাক কোনেও একো কোৱা নাই, আমি তোমাৰ পৰা জাষ্ট চুৰ কৰিছিলোঁ বোলে। মই কৈছোঁ উদয় গেং হয় নি আপোনালোক? তেওঁলোকে মোক বহুত হাত জোৰ কৰিছে যে ভাইটি আমি কোনো মানুহ নহয়, আমি কাৰো গেং নহয়, আমি চুৰ কৰিছিলোঁ অকল তোমাৰ পৰা। মই কৈছোঁ সঁচা কথাটো কৈ দিয়ক, হৈ কাঢ়ি দিয়ক হয়নে নহয়। ভাইটি নহয় বোলে, তুমি বিশ্বাস কৰা নাই কিয়? সিহঁতে বহুত হাত জোৰ কাতৰ কৰি কিনে মোক কৈছে কি ভাইটি বিশ্বাস কৰা, উদয় চুদয় আমি কোনো মানুহ চিনি নাপাওঁ, আমি কাৰো পাৰ্টি নহয়, গেং নহয়। তাৰপিছত ইমান কোৱাৰ পিছত সিহঁতক কি কৰিম আৰু মই। ঠিক আছে বোলো, পইচাখিনি দিয়ক আৰু সেই ফোনটো দিয়ক। ফোনটো ঘূৰালে, কিন্তু পইচাখিনি নাই বোলে, আমি মদ চদ খাই দিলোঁ কৈছে। কি কৰিব এতিয়া? মই কৈছোঁ ঘৰত যাওক, পইচা আনি দিয়ক। ভাইটি বোলে সেইবিলাক কৰিলে ঘৰত গম পাব, পিটিব আমাক। মই বাদ দিলোঁ আৰু, পইচা 4000 কিমান আছিলে সেইটো খালে আৰু, বাট মোৰ যে ফোনটো পালোঁ, iPhone 14টো যে পালোঁ, বহুত বেছি মানে মনটোত ফূৰ্তি আহিছে, মানে মনটোত বহুত বেছি অলপ হ'লেও সাহস পাইছোঁ। ফোনটো বহুত কষ্টত কিনিছিলোঁ মানে গাইজ, গম পাইছে সকলোৱে হয়তো, কাৰণ আমি হৈছোঁ দুখীয়া। আমি ফোন এটা কিনোতে হয়তো বহুতখিনি কষ্ট হয়, কাৰণ তাতে ফোনটোৰ প্ৰাইচো আছিলে আপোনাৰ 79 মান আছিলে। বহুত কষ্টত ফোনটো কিনিছিলোঁ মানে। যি কি নহওক আজি ফোনটো যে ঘূৰাই পালোঁ ফাইনেলি। ফটো আৰু নামবিলাক কৈ দিব পাৰোঁ, কিন্তু সেইবিলাক ক'লে যে মোৰ পাপ হ'ব, কাৰণ তেওঁলোকৰ এখন ঘৰ আছে, সংসাৰ আছে, মাক বাপেক আছে, গাঁৱত বাস কৰে। যদি মই চব কৈ দিওঁ ন, সিহঁতক গাঁৱত চবেই লাজ দিব, ইনচাল্ট মাৰিব, মানে চুৰ বুলি চিঞৰিব, কিবা কিবি হ'ব মানে। মই সেইবিলাক নকওঁ, বেলেগে যি কৰে কৰি থাকক মোৰ ওপৰত, খালি মই কাৰো ওপৰত বেয়া নকৰোঁ, কাৰণ সেইটো মোৰ সংস্কাৰত নাই মানে গাইছ। যিয়ে নহওক ফোনটো পালোঁ, আজি মনটোত মোৰ মিচিকে এটা হাঁহি আহিছে। কালিৰ দিনটো পৰহি দিনটো বহুত বেছি টেনশ্যন, বহুত বেছি মানে দুখত আছিলোঁ। কি কৰিম এতিয়া, কেনেকৈ ভিডিঅ' বনাম, ফোন এটা আকৌ কেনেকৈ কিনিম, মানে মাৰ ফোনটো যিহেতু এইকেইদিন চলাই আছোঁ, ভিডিঅ' প'ষ্ট কৰি আছোঁ, কেনেকৈ কিনিম ফোন এটা, বহুত ভাবি মাথা কাম নকৰা হৈ গৈছিলে। বাট আজি ফোনটো পালোঁ ফাইনেলি, আৰু সেইকেইজন দাদাক মোৰ ফালৰ পৰা বহুত বেছি থেংক ইউ, যিকেইজনে মোৰ কাৰণে ইমানখিনি কষ্ট কৰিছে। কি ছিষ্টেমত ধৰা পেলালে মই ক'ব নোৱাৰোঁ, বাট তেওঁলোকে যে ধৰা পেলাই দিলে, বহুত বেছি থেংক ইউ। পুলিচৰ কথানো কি ক'ম, তেওঁলোকে পইচা হ'লেহে কাম কৰে, পইচা নহ'লে একো কৰিবই চেষ্টা নকৰে। দাদাকেইজনে মোক সঁচা কথাই কৈছে, যদি তুমি তেওঁলোকক পইচা ধৰাই দিয়া, তোমাক যিকোনো প্ৰকাৰে হ'লেও চুৰ ডকাইত ধৰা পেলাবই। যদি পইচা দিব নোৱাৰা, গম পালেও মানে সিহঁতক বিচাৰিবলৈ ট্ৰাই নকৰে। একদম ৰিয়েলিটি হয়, একদম সঁচা কথা হয়। মই এইটো কাকো ব্লেম দিয়া নাই, বাট সঁচা কথা হয় এইটো। চব পুলিচ তেনেকুৱা নহয়, বাট মেক্সিমামেই হয়। কি ক'ম মানে গাইছ আৰু,
যি কি নহওক আজি যে ফোনটো পালোঁ ফাইনেলি বহুত বেছি হেপী সেইটো কাৰণে মানে পইচা 4,000 খালে আৰু একো নাই কিন্তু তেওঁলোকক মই কৈছোঁ কিয় কৰে এইবিলাক হাত ভৰি আছে সুস্থ সবল হয় শকত আবদ হয় ভালকৈ কাম বন কৰি খাওক চুৰ ডকাইত কিয় কৰে আৰু আপোনালোক সঁচাকৈ তাৰ গেং নহয়তো মই 4-5 বাৰ সুধিছোঁ সিহঁতক মানে তেওঁলোকক বা তেওঁলোকে কৈছে কি আমি কাৰো মানুহ নহয় কাৰো গেং নহয় আমি তোমাৰ পৰা অকল চুৰ কৰিছিলোঁ আমাৰ অৱস্থা বেয়া হোৱাৰ কাৰণে মই কৈছোঁ অৱস্থা বেয়া হৈছে কাম কৰক ভাল হ'বই অৱস্থা চুৰ কিয় কৰে চুৰ কৰিলে মোৰ ঠাইত আজি বেলেগ হোৱাহেঁতেন আপোনালোকৰ কি অৱস্থা হ'লহেঁতেন এবাৰ ভাবি চাওকচোন মাৰি পিটি কেনে লাংটা কৰি কেনে চুলি তুলি ঘূৰাই গোটেই গাঁৱত ঘূৰালেহেঁতেন কিন্তু তেওঁলোকে কৈছে কি ভাইটি তোমাক কি বুলি ক'ম বহুত বেছি নিজৰ বুলি এতিয়া কৈছোঁ আৰু বহুত বেছি থেংক ইউ কৈ লাভ নাই কাম কৰক থেংক ইউ কৈছে বাৰু ঠিক আছে ভাল লাগিছে মোৰো বাট কাম কৰক কাম কৰিলেহে কিবা এটা হ'ব ন আৰুনো কি ক'ম এতিয়া মোৰ লগত তেওঁলোক ভালেই বাৰু চুৰ কৰিছিলে বাট মই সিহঁতক বেয়া পোৱা নাই বাট মই তেওঁলোকক বেয়া পোৱা নাই তেওঁলোকক মই গাত হাতো দিয়া নাই তেওঁলোকক বহুত সন্মানত বহুত মৰমত বুজাইছোঁ কৈছোঁ কিন্তু মোৰ ঠাইত বেলেগ হোৱাহেঁতেন চাগে কি হ'লহেঁতেন কি কৰিলেহেঁতেন তাৰ কোনো হিচাপ নাই তাৰ কোনো গেৰাণ্টি নাই কি ক'ম মানে যি কি নহওক পুলিচ থানাত যাম আজি মই কেছটো উঠাই থৈ কিনে ছাৰহঁতক ক'ম কি ছাৰ বাদ দিয়ক চুৰ কৰিলে আৰু মোক ঘূৰাই নালাগে কি ক'ম আৰু নহ'লে তেওঁলোকক যিহেতু আজি 2 দিন হ'ল একো এটা দিব পৰা নাই ক'ব পৰা নাই আৰু কি ক'ম হয় নাই ঠিক আছে আৰু ক'বলগীয়া একো নাই মনৰ কথাবিলাক ক'লোঁ আপডেটটো সকলোকে দি দিলোঁ ঠিক আছে দিয়ক বাই শ্বেয়াৰ কৰি দিয়ক চবকে যেন চবেই গম পাই যায় মোৰ হিচাপত তেওঁলোকে চাগে হৈ কহা নাই ভয় কৰি কিনে উদয় চাগে কৈ থৈছে ভাই যদি মোৰ নাম কওঁ তহঁতি জীয়াই থাকিব নোৱাৰিবি চাগে পইচা পাতি দি থৈছে বেছিকৈ যে ভাই যি কৰ কৰিবি ধৰা পৰিলে যি কৰ কৰিবি পুলিচ থানাত গৈ যি কৰ কৰিবি বাট মোৰ নাম নকবি মোৰ হিচাপত মেবি চাগে সিহঁতে সেই ভয়তে তাৰ নাম কহা নাই যদি তাৰ গেঙে নহয় মোক কিয় মাৰিব মোক কোনে মাৰিব বা কি কাৰণে মাৰিব মই ভুল কৰিলোঁ কি তাৰ সৈতে মোৰ কিবা কাজিয়া হৈছে কাৰণে তাৰ পাৰ্টিয়েহে মোক মাৰিব বেলেগেতো মোক নামাৰে ন মোৰ হিচাপত 100% তাৰে পাৰ্টি হয় বাট চাগে সিহঁতে ভয় কৰি কেনে হৈ কহা নাই যি হওক ময়ো একো কৰা নাই বেছি মই জাষ্ট 4-5 বাৰ সুধিছোঁ সঁচা কথা কৈ দিয়ক মইনো কি কৰিম আপোনালোকক কওক তেওঁলোকে কৈছে কি বিশ্বাস কৰা তোমাক হাতযোৰ কৰিছোঁ আমি উদয় পাৰ্টি নহয় আমি তাক চিনিয়ে নাপাওঁ বাট মোৰ মনটোৱে কৈ আছে যে ভয় খাই কেনে কোৱা নাই পইচা পাতি চাগে উদয় দিছে যে মোৰ নাম নকবি বাকী যি কৰ কৰিবি মৰি গ'লেও মৰি যাবি বাট মোৰ নাম নকবি মোৰ নাম যদি কৈ দিয় চাগে তহঁতক মাৰি পেলাম চাগে সেনেকুৱা ভয় খুৱাই থৈছে নহ'লেতো সিহঁতি ক'লেহেঁতেন যে আমি তাৰে পাৰ্টি আছিলোঁ আৰু উদয় মানুহটো চাগে কি হয় গম নাপাওঁ বাট মোক মাৰিবৰ কাৰণে চবফালে মানুহ লগাই দিছে পইচা পাতি খৰচ কৰিছে মইনো কোন হয় আৰে ভাই চা উদয় তই পইচা পাতি কিয় খৰচ কৰি আছ মোৰ কাৰণে পইচাবিলাক থৈ দে ভাল কাম এটা কৰ সহায় কৰ কাৰোবাক মোৰ কাৰণে ইমান পইচা পাতি খৰচ কৰি যে মানুহ দৌৰাই কেনে মোক মাৰ্ডাৰ কৰাইছ কিবা কিবি কৰাইছ কিয় ভাই লাভ নাই নহয় মইনো কোন হয় বে কাৰোবাক সহায় কৰ পইচা তোৰ ঢেৰ আছে মই গম পাইছোঁ তই কাৰোবাক সহায় কৰ দান দে কাৰোবাক খুৱাই দে কিবা এটা কাৰোবাক যি খাব পোৱা নাই যি কৰিব পৰা নাই যাৰ ঘৰ বাৰী নাই যাৰ হাতত পইচা নাই তই সহায় কৰ মোৰ পিছত লাগি লাভ নাই নহয় ভাই মইনো কোন হয় বে মইনো কোন হয় কওঁ হ'ব দে যি কৰ তোৰ ইচ্ছা আৰু নকওঁ ঠিক আছে